Hello guys and welcome back to YouTube channel. আজি বহুত দিনৰ মূৰত ভাবিলো ভিডিও এটা বনাম আৰু বহুত দিন এই চেনেলটোত ভিডিও দিয়াও নাই আৰু ভাবিছো এতিয়াৰ পৰা কন্টিনিউ ভিডিও ষ্টাৰ্ট কৰিম আৰু আজি মাজুলী যাম আৰু এই হাবি জংগলৰ পৰা আৰম্ভ কৰি জয় পাম মাজুলী যাব বিভাস আচলতে ইয়াৰ নামটো বিৰাজ মই বিৰাজ বুলি মাতো ইয়াক আৰু ই নামটো ইয়াক কলি আছে বিভাস কি বুলি বিভাসটো মোৰ মুখত ঘূৰা নাই আচলতে আৰু কোৱা তোমাৰ এক্সপ্ৰেছনটো কোৱা কেনেকুৱা আজি যাম ভালকে যাম বুলি ভাবিছো ভালকে গৈ পাও আৰু এনেকৈ খোজকাঢ়ি আৰম্ভ কৰিছোঁ আৰু ফেৰীৰে গৈ পাম আৰু এতিয়া আছোঁ আমি বৰ্তমান যোৰহাটত আৰু এই যোৰহাটৰ পৰা এতিয়া যাম বৰুৱা চাইডৰ পৰা চিধা যাম আমি নিমাতী ঘাট আৰু এইখন হৈছে যোৰহাট ষ্টেডিয়াম চাওক কি ধুনীয়া পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশ চাওক আপোনালোকে আৰু বিৰাজে খোজকাঢ়ি আছে এনেকৈ বেগটো কান্ধত লৈ বলক যাওঁ মাজুলী আৰু মোৰ পিছফালে আছে এইখন এই জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু জে বি কলেজ সেইখনতে জুবিন দাই পঢ়িছিলে আৰু এয়া হৈছে বৰুৱা চাৰিআলি এতিয়া আমি আহি পালোঁ নিমাতী ঘাট ফেৰী চাৰ্ভিচ আৰু ইয়াৰ পৰা যাম আমি কমলাবাৰী টিকেট কাউণ্টাৰত মানুহ ভিৰ বাপৰে বাপ লাইন পাতি আছে আৰু ইফালে এনেকৈ থিয় কৰি দিছে গাড়ীবোৰ জাহাজত উঠাবলৈ এনেকৈ জাহাজত উঠাই আছে গাড়ীবোৰ আৰু এইটো হৈছে মেইন বস্তু লাইফ জেকেট আৰু আমিও লাইফ জেকেট পিন্ধি যাত্ৰা আৰম্ভ কৰিলোঁ হেল্ল' গাইছ ফাইনেলি আহি পালোঁ আমি মাজুলী আৰু এতিয়া আমি মাজুলীত খোজকাঢ়ি আছোঁ বিৰাজ আৰু মই সৰুৰ পৰা শুনি আছিলো মাজুলীত কিবা কিবি আছে বুলি আৰু এতিয়া ফাইনেলি আহি পালোঁ আমি মাজুলী সৰুৰ পৰা শুনি থকা কিতাপত পঢ়ি থকা এইখনেই হৈছে কমলাবাৰী সত্ৰ বলক যাওঁ ভিতৰলৈ ৰ'ব ভিতৰলৈ যোৱাৰ আগতে চেন্দেলযোৰ থৈ যাওঁ ইয়াতে ভকত হ'ব আৰু এতিয়া এওঁ ঘৰ ধেমাজিত মানে আজি তোমাৰ আকৌ ঘৰলৈ যাব পাৰে নে নোৱাৰে পাৰে ঘৰৰ মানুহ ইয়ালৈ আহিব আৰু শিক্ষা সম্পৰ্কীয় মানুহ তাৰ ওচৰত যাব পাৰে মানে শিক্ষা দীক্ষাটো মানে কেনেকুৱা শিক্ষাটো ইয়াতে স্কুলীয়া শিক্ষাও ইয়াত পাব সত্ৰীয়া শিক্ষাও পাব স্কুল আছে আমাৰ সত্ৰৰ ওচৰতে এইবিলাক চব কৰে এতিয়া তেওঁ ধৰাচোন আমাৰ এনে হেৰি অভিভাৱক যিজন আমাৰ বুঢ়া ভকত বুলি কয় আমাৰ ভকতীয়া ভাষাত বুঢ়া ভকতে তেওঁ যিখিনি যাৱতীয় খৰচ পঢ়া শুনাৰ পৰা ধৰি গোটেইখিনি বহন কৰে গোটেইখিনি তেওঁ বহন কৰে ইয়াত আমাৰ সত্ৰীয়া ভাষাত কয় বাহা ইফালে এটা বাহা মানে আমি কাৰণ ঘৰ হ'লে এনে ধৰক দেউতাক এজন থাকিব মাক থাকিব তেনেকে ধৰক এটা পৰ্যায় পুৰুষানুক্ৰমে থাকে আমাৰ ইয়াত আকৌ সেইটো নহয় আমি সৰুৰ পৰা এজন যোৰহাটৰ পৰা আহিলে এজন নগাঁৱৰ পৰা আহিলে কোনোবা এজন লখিমপুৰৰ পৰা আহিলে একেলগে যে আহি পেলাই আছো সেই গোট খাই বাহাৰ পাতি থকা কয় বাহাৰ পাতি আচ্ছা সেইটো কাৰণে বাহা এখন বাহা মানে বহুতৰ পৰা লগে মানে এটা সংমিশ্ৰণ আৰু কিন্তু অৰিজিনেল যিখন আমাৰ সত্ৰ আছিলে এখন কমলাবাৰী এখনেই আছিলে এইখন তোমাৰ মানে যোৱা এই ৰিচেণ্টলি 350 বছৰ হৈ গৈছে 350 বছৰ ৰিচেণ্টলি মানে জাষ্ট এই 1-2 উইকছ হোৱা নাই বয়সটো 350 বছৰ এইটো আমাৰ নামঘৰ কয় এইটো যে থাকে এতিয়া এনে ক'ব গ'লে আমাৰ গাঁৱৰ নামঘৰত এনেকৈ নাথাকে এই বস্তুটো দেখিছে বাহিৰৰ এইটো নাথাকা এই বস্তুটো যে কয় এইটো টোপ বুলি কয় স্তূপ মানে গোটাই বাহিৰৰ বাৰাণ্ডাটো স্তূপ বুলি কয় আৰু বাহিৰৰ চৰা ৰঙলী চৰা কয় ন এইটো ৰঙলী চৰা ঘৰ আচ্ছা এইটো ৰঙলী চৰা ইয়াতে মানে টোটেল ভকত কিমানজন আছে ভকত মানে এতিয়া ধৰক মানে এতিয়া বাহৰ যিবিলাক আছে আপোনাৰ আগৰ আমাৰ চাৰিআলিত প্ৰায় মানে আমি জনাৰ পৰা 60-70খনমান বহা আছিলে তাৰ ভিতৰত ভকত প্ৰায় আমি জনাত তেতিয়া 300-400 ভকত আছিলে বৰ্তমান মানে এনেকুৱা হৈছে কিছুমান ধৰক বয়স হৈ পেলাই ইয়াতে মৃত্যু হৈছে আৰু তাৰ লগে লগে মানে এনেকুৱা হৈছে কিছুমান ধৰক যুৱ প্ৰজন্ম এতিয়া এনেকুৱা হয় আমি ধৰক তাৰ ভুক্তভোগী আপোনাৰ ঘৰ ইয়াতে নে মোৰ লখিমপুৰ মাধৱদেৱৰ জন্মস্থানৰ ওচৰতে আমাৰ মানে এনেকুৱা হয়
এতিয়া আমি আগৰ মানে ঘৰলৈ কেতিয়া মোবাইল নাছিলে তেতিয়া নাছিলে হয় নহয় টিভি নাছিলে বাইক নাছিলে এইবিলাক মানে বিলাসিতাৰ পৰা আঁতৰত আছিলে হয় নহয় আপুনি কেতিয়া আহিছিলে মই 2001 একতে কিমান বছৰ বয়সত আহিছিলে 2001 তেতিয়া মোৰ 7 বছৰ 7 বছৰত আহিছে মানে শিক্ষাটো কি ইয়াতে লৈছে শিক্ষাটো ইয়াতে মই ইয়াতে স্কুল গ্ৰেজুৱেশ্যন কৰিছোঁ মানে মানে চাকৰি তাকৰি পালে সেইটো কৰিব বাৰু মই এতিয়া মানে চাকৰি কৰা নাই কিন্তু মই এতিয়া মানে নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত নেটৱৰ্ক মাৰ্কেটিং কৰি মানে কি হেৰি চাকৰি কৰিব পাৰি পাৰে এতিয়া আমি আহি পালো আউনীআটী সত্ৰ